Hello guys, স্বাগতম জনাইছো মোৰ YouTube চেনেল Our Big Family House-le আৰু গুড মৰ্নিং। এতিয়া প্ৰায় বাজে 10টা আৰু এতিয়াহে গুড মৰ্নিং হ'ল আৰু এতিয়া যাবলৈ ওলাইছো মই বজাৰত পেহি মই বা আৰু আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰো বলক। এতিয়া আমি গৈ আছো পোষ্ট অফিস, তাৰ পিছতহে যাম হাট বজাৰ। এয়া বা পেহি আৰু মই কেমেৰা কৰি আছো আৰু গোৱালপাৰা কেন্দ্ৰীয় বিদ্যালয় স্কুলখন দেখাই আছো আপোনালোকক। এইখন গোৱালপাৰা কেন্দ্ৰীয় বিদ্যালয় স্কুল। এয়া গোৱালপাৰাৰ কেন্দ্ৰীয় বিদ্যালয় স্কুল। আৰু এইটো আমাৰ গোৱালপাৰাৰ পোষ্ট অফিস ডাকঘৰ। তো এতিয়া যাম আমি পোষ্ট অফিস, তাৰপিছত যাম হাট বজাৰ। তো এতিয়া আমি আহি পালো হাট বজাৰ আৰু আপোনালোককো দেখাও আমাৰ গোৱালপাৰাৰ সোমবাৰ বৃহস্পতিবাৰৰ হাট বজাৰ। আজি কি কিনিছো কৰিব আহিছো ইয়াৰ পৰা কাপোৰ কাপোৰ নালাগে অ, কাপোৰ নালাগে। ভাল কোৱালিটি আছে, কিয় এনেকা কোৱা? ভাল কোৱালিটি দেখালে মোক কাল চাল যায়। मुझे ब्राइटनेस आ रही है, फुल ब्राइटनेस कर इधर का नंबर लोकल भनिया लोकल माल इस बामी के हाइटा सिमे दुइटा अच्छा खुश আর কি এটা দিয়ে দিছে আর কি। কেটো খুলে রে, কেটো খুলে কাল না यार সিং দিয়ে না বাচ্চা খুলে না আজকে খুলে পারে। বাবু আইছো না আইছো তুই কেন দিছিস স্যার গমে পানা যায় কি ফাস ফুস করি কি ব্লাউজটা মই জানো সই বিখিনি লাগে লাগে ইমান উঠা না লাগে না নামা লাগে দেখছো আমি আর মসমসাটা একটা থই যেত করবালু সব লিটাল ছড়িয়ে হলো মান আমার বাজারখানে স্লটকে ঘুরাই চালে এখন কোনটা গেছে বাইকারি ওই আমার রসুনটা নিছে তোমার হলো বস কি লইছে অহর গেলে আইছে বড় আইছে বড়
ৰ আহিছো মটৰ আছে পাহৰি গৈছিলো এতিয়া বজাৰৰ পৰা আহি বা আৰু মই দোকানত সোমাইছিলোঁ, কিবা এটা কাম আছিল অনলাইন দোকানত। তো এতিয়া গৈ আছোঁ ঘৰত, আৰু ঘৰত গৈ পেলাই আপোনালোকৰ লগত লগ পাই আছোঁ বলক। হাই গাইজ, তো এতিয়া ঘৰত আহি পালোঁ আৰু ভৰি হাত ধুলোঁ, কাপোৰ কানি সলালোঁ, আৰু এতিয়া চবে চাহ খাব বোলে, তো মই চাহ বনাবলৈ যাওঁ বলক। চাহপাত চেনি চব দিছা? তো এতিয়া আজি পেহী আৰু খুৰীমাই ভাত বনাই আছিলে, মানে ভাত বনোৱা হ'লে আৰু আমাৰ সোমবাৰ আৰু বৃহস্পতিবাৰে নিৰামিষ মন্দিৰ আছে সেইকাৰণে। তো বাকী কেইদিন মাছ মাংস চলে আৰু। তো ভাত বহা হ'ল? ভাত বহাইছোঁ আৰু পিঠালি চাহ। মই আজি পিঠালি ফাৰ্ষ্ট টাইম লাইফত খাইছোঁ। দালি বুলি খাই দিছিলোঁ, উপায় নাই, খাব লাগিব, নহ'লে মাইপে গালি দিবচোন। নহ'লে মাইপে গালি দিব যে পেলাই দিলে ভাতখিনি, সেইকাৰণে খাইছোঁ আৰু। চেনি কম খাবি, নহ'লে আৰু বুঢ়া চুঢ়া হৈ যোৱাৰ লগে লগে চুগাৰ বাঢ়ি যাব। পিছতে বাচিম। চেনি কমকে খা, গুড় খা, মৌ খা, পিছত আৰু বুঢ়া চুঢ়া হৈ গ'লে তো খাই কি কৰিব? কি কয় হাজিৰা সোমাব লাগিছিল, পানীত কি লাগি গা ধুৱা পাবি, খাব পাবি। হাজিৰা নাযায় কুকুৰটাৰ পানী খাই দিছে। কুকুৰটা ভাত খাবা এতিয়া ৰাখছি। কখন ৰাখলি হতি না? এতিয়া ৰাখি না বেলেগ দিম। সেইটাও ৰাখছ নেকি পানী খাবৰ কাৰণে? ভাল লাগছে। ভাত খাবা দিব বেয়া নাই। ঠিক ৰাঙা একটা দিন ইটা রাখ, ইটা ভাল লাগছে বেশি। কাহিতে দে না, কাহিতাই আছে। বিস্তুলো কাহিতাই দিয়ে মেলে না। ডাঙৰ যখন হ'ব তখন দেখা যাব। ডাঙৰ কুকুৰটাক দিবৰ কাৰণে এইটোৱে একেবাৰে না। সিওতো জীৱ। মোৰ কাঁহৰ কাঁহী এখন থাকিলে মই কাঁহৰ কাঁহী এখনকে দিলো হয় কুকুৰটাক। তো এতিয়া চাহ বাৰী লৈ যাওঁ বাহিৰত, সকলোৱে চবে চাহ খাম। আপোনালোকে চাগে ভাবে আমি কিমান খাওঁ, ৰাতিপুৱা উঠাৰ পৰা খায়েই থাকোঁ আকৌ খায়েই থাকোঁ। এনেকুৱাই হয়, মানুহ বহুত ন। আৰু আজিও ৰাতিপুৱা শুই উঠাৰ পৰা ব্লগ বনোৱা হোৱা নাই। আচলতে আজি মই ৰাতিপুৱা দেৰিকৈ উঠিলোঁ, 7টা বজাত উঠিলোঁ ৰাতিপুৱা শুই। আৰু কালিৰ ব্লগটো পষ্ট কৰা হোৱাই নাই, এডিট কৰি থৈছোঁহে জাষ্ট, পষ্ট কৰিব পৰা নাই, কৰিম লাহেকৈ। এতিয়া দুপৰীয়া ভাত খাই পেলাই ৰেষ্ট লোৱা টাইমত তেতিয়া পষ্ট কৰিম। আৰু কি আৰু একো নাই, চাই থাকক। এইবিলাক চাওক, এইটো বিস্কুট, তাৰপিছত এইটো কাৰাই, এইটো পানী বটল, আৰু এতিয়া গৈ আছোঁ বাহিৰত। এই উল্টাকে পিন্ধা বেয়া ভাষা কিয় কা? ভিডিঅ' চলি আছে। মই এবাৰ বাহিৰত আহিছোঁ ভাত চাহ খাই লৈ এতিয়া ৰাখছোঁ, লগ পাইছোঁ। হাই গাইজ, তো এতিয়া প্ৰায় বাজে 4টা, আৰু এই দুপৰীয়া ভাত খোৱাৰ পিছত, ভাত খোৱাৰ আগৰ পৰা আপোনালোকক লগেই পোৱা নাই আৰু আপোনালোকৰ কথাই পতা নাই। তো এতিয়া যাম বা আৰু মই অকণমান ওলাই যাম চাইকেল লৈ। তো ব'লক আমাৰ লগত একেলগে, আপোনালোকেও, আৰু তাৰপিছত আহি যাম খাবলৈ বজাৰত। হাই গাইজ, তো এতিয়া বা আৰু মই ওলাইছোঁ চাইকেল লৈ,
এনেই অকণমান ফুৰি আহোঁ আৰু তাৰপিছত আহি যাম খাবলৈ নেদেখাং টকা যে হাই গাইজ, তো এতিয়া আমি চাইকেল চলাই আহি পালোঁ ঘৰত আৰু এতিয়া আমি বনাম নিমকি ঘৰতে বনাম বলকচোন চাওঁ কেনেকৈ বনাওঁ আমি ইয়াতে মৈদা মাৰি আছা এয়া বা মই পেহী গোটেইবিলাকে বনাম আৰু লগ লাগি খাই আহিলোঁ দেই কালি দা কিমান দিম যাম আৰু দে হ'ব বেছি নিদিওঁ হ'ব ন সেইখিনি হ'ব হ'ব দে মাৰ আৰু দে মানে এইখিনি মাৰি মাত্ৰ মই আৰু দিম আই ডাঙৰ নিমকি বনাই চাম হা একটা সৰুছে ডাঙৰ নিমকি বনাবৰ কাৰণে গ'লগৈ এইখিনি কৰিব লাগে নাকি এইখিনি মা বনাইছে মই পম্পী বিয়াতে বনাই দিছিলোঁ খাই যে মনো যে মামাহঁতে যে আছে যে তাহাঁতে বিয়াত চব ঘৰতে নিমকি মানে গোটেইকেইটাই ইহঁতৰ যে বিয়াত যে চব নিমকি চব ঘৰতে মানে নিমকি বুন্দিয়া চব ঘৰতে বনায় নিমখ আজিয়াৰ যে পেহী লোৱা কথা যাম ওলি মই যাম দে লৈ ওলি 10 টকা ল'বা এইকেইটা ওলি 10 টকা থাকিলে হৈ যাব আৰু খাওঁ মনলে বাকী কৰি খাই আহিম বেছি খাওঁ নাৰে বেকিং চ'ডা দিব লাগিব মুচমুচি হৈ যায় দেবে চলি এনেকৈ ভাল এতিয়া অলপ দি কিনে ভালকৈ মাৰ দিম আৰু বহিছে দিম আৰু অলপমান দে আমাৰ দুটা বহিছে দেই হ'ব দে তোৰ বেলেগ বনাবলৈ সোনকালে ওলাই আৰু সেই দোকান চুৰি দোকান লাভ দোকান ওলি ক'ব নালাগে ওলি বিজি আছে মোবাইলত ভিডিঅ' বনাইছে এই হেপি পেটা খালা পেটা তেতিয়া বাই ময়দাখিনি মাৰি আছে আৰু মই যাওঁ বেলনা বাৰী আনিবলৈ আৰু চুৰি বেলনা বাৰী দুখন হ'লে ভাল হয় ন পটাপট হৈ যায় কামখিনি তো আমি দুটা বেলনা বাৰী আৰু দুটা চুৰি মই এতিয়া লৈ যাওঁ তো এয়া লৈ ল'লোঁ বেলনা বাৰী চুৰি বলক এতিয়া তো এতিয়া এটা বস্তু দেখুৱাই দিওঁ আমাৰ ঘৰত আহিলে আটা মানে মাৰ দেউতা ৰ'ব দেখুৱাই আছোঁ এইটো এয়া মোৰ মা আটা হয় মাৰ দেউতা হয় হাই গাইজ তো কালি ৰাতি আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ গাটো বহুত বেয়া লাগিলে তো আজি নেক্সট দিন হয় কি দিছা খালি ডক্টৰ আজকে কি দিয়ে খাইছ? হ্যাঁ? পিঠা পুরি। তুই কেন বানাইছিস পুরি?
কেৰা মানে যে পুৰি ইটি কেইটা খাইছো? কিটা খাইছ চিয়া কবি না হা কবি না নাই মই হাতে পিঠু খাই দিম তোৰ নাম কি মনিকা সরকার মনিকা সরকার স্কুল কেটা বন্ধ দিছে হ্যাঁ কিয়া এই যে মেও দিম চিয়া কিন্তু কেরা স্কুল বন্ধ দিছে কেরা স্কুল বন্ধ দিছে কি বেঙ্গল স্কুল যাবি না খুললে যাবো কোন স্কুলে যাবি কোন স্কুলে যাবি অঙ্গনাবাদী কোন বাড়ি যাবি অঙ্গনবাড়ি বাড়ি যাও। কোন বাড়ি যাবি লটিকা স্কুলে হ্যাঁ ওই যে লটিকা স্কুলে যাবি কথা কবি না নাই মরি তই দেখোন আমার নাম শুনিছ নামকে কৈ আছ। আরে তোর মোবাইল নাম্বারটা দাও তো তোর মোবাইল নাম্বারটা দাও না বলো বলো তো কি নাম্বার বলো ফোন করো বলো দিবি না ফোন নাম্বারটা দাও দাও ফোন নাম্বার দাও দাও দিবি না দাও দাও বলে কিছু দাও এই যে কাকা কাকার নাম কি বুদ্ধদেব সরকার কোনে থাকে বুদ্ধ কই গুয়াহাটি আর তো বলা কোনে থাকে জানি না করে গুৱাহাটী ইমান মাছ মাত্ৰ বেয়াই পাই গৈছে। কিয়া কিয়া ভালো না বেয়া ভালো বেয়া কিয়া বেয়া কিয়া না ভালো ভালো। গাইজ তো এতিয়া বা আৰু মই দুপৰীয়াৰ ভাত বনাম আৰু আজি কি বনাম আজি হ'ব বেহৰ মই বেহৰ আৰু কেঁচা মাছ সৰু সৰু বৰালি মাছ আৰু আছে কি আছে পানীলাও মাছ আৰু মাছৰ মাথা মুড়ি ঘণ্ট দালি তাৰপিছত ভাজি এই আৰু নাই। মই কথা দে এতিয়া আমাৰ সকলোৰে ভাত পানী খোৱা হৈ গ'ল আৰু এতিয়া অকণমান ৰেষ্ট ল'ম।
তো আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো কাইলৈ আকৌ লগ পাম আন এটা নতুন ভিডিঅ'লৈ। বাই বাই। কেমেৰাটো আছে ইয়াতে, মই ইয়াতে কি চাইছোঁ মই নিজকে কৈ আছোঁ।